আৰু দীঘিলিপুখুৰীৰ গছ লৈ এটা বিতৰ্ক মোৰ নজৰলৈ আহিছে। যোৱা কেইদিনমান মই গুৱাহাটীত নাছিলোঁ আৰু উৰণীয়া সেতু আৰু দীঘিলিপুখুৰীৰ গছ লৈ এটা যি বিতৰ্ক কৰা এটা কিছু ব্যক্তিয়ে বিচাৰি থাকে আৰু দীঘিলিপুখুৰীৰ গছ লৈ এটা বিতৰ্ক মোৰ নজৰলৈ আহিছে। লোক নিৰ্মাণ বিভাগে প্ৰথমৰ পৰাই কোনো গছ কটাৰ সিদ্ধান্ত লোৱাই নাছিলে। প্ৰথম কথাটো হ'ল যে লোক নিৰ্মাণ বিভাগে প্ৰথমৰ পৰাই কোনো গছ কটাৰ সিদ্ধান্ত লোৱাই নাছিলে। আজিকালি নতুন নিয়ম হৈছে যে ডাঙৰ গছবিলাক ৰিট্ৰান্সপ্লান্ট কৰে। এক জায়গাৰ পৰা উঠাই লৈ যদি ৰাস্তাৰ মাজত পৰে, ৰাস্তাৰ ছাইডত পৰে, তাৰ টেকন'লজি আছে। ধুনীয়াকৈ গছডাল শিপাৰে সৈতে উঘালি লৈ বেলেগ এটা জায়গাত তাক ৰোপণ কৰা হয়। গতিকে প্ৰথম কথাটো যিসকল ব্যক্তিয়ে এটা অযথা বিতৰ্ক কৰিছে যে দীঘিলিপুখুৰীৰ গছ কাটিব খুজিছে লোক নিৰ্মাণ বিভাগে, সেইটো তথ্যৰ ওপৰত প্ৰথমৰ পৰাই আধাৰিত নাছিল। আৰু আজি আমি গুৱাহাটী হাইকোৰ্টকো জনাইছোঁ যে ই আচলতে কোনোবা দুই এজন ব্যক্তিয়ে সৃষ্টি কৰা এটা ব্যৱস্থা আছিলে। আৰু ই প্ৰথমৰ পৰাই মই আজি 6 মাহৰ পৰাই ইয়াক মই লক্ষ্য কৰি আছিলোঁ। এটা নিৰ্দিষ্ট চক্ৰই এই বিষয়টোক লৈ এটা অযথা বিতৰ্ক কৰিব খুজি আছিলে। দ্বিতীয় এটা বিতৰ্ক হ'ল যে লক্ষ্মীনাথ বেজবৰুৱাৰ ষ্টেচুটো ইয়াৰ পৰা উঠাই লৈ যাব। সেইটো এটা অযথা বিতৰ্ক। ফ্লাইঅভাৰ ওপৰেদি যাব, তলত লক্ষ্মীনাথ বেজবৰুৱাৰ ষ্টেচু যেনেকৈ আছে তেনেকেই থাকিব। গতিকে এই দুইটা বিতৰ্ক চৰকাৰখনৰ উন্নয়নমুখী বিকাশমুখী কামৰ পৰা এটা অনাৱশ্যকভাৱে যি বিতৰ্ক কৰা এটা কিছু ব্যক্তিয়ে বিচাৰি থাকে, মই ভাবোঁ তেওঁলোকে কৰা এটা প্ৰক্ৰিয়া আছে। যি নহওক, যিহেতু মই ৰাজহুৱাভাৱে এটা প্ৰতিশ্ৰুতি দিলোঁ যে আমি গছকেইডাল নাকাটো, ৰিপ্লান্টো নকৰোঁ। গতিকে আমি লোক নিৰ্মাণ বিভাগক সুধিছিলোঁ যে এইটো আমি কেনেকৈ ঠিক কৰিব পাৰোঁ। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে ফ্লাইঅভাৰখন নুনমাটিৰ পৰা আহিলে ই দীঘিলিপুখুৰীত নামিব আৰু যদি নুনমাটিলৈকে যাব খোজে হেণ্ডিক কলেজৰ পৰা ই আমবাৰী লেম্প ৰোডত উঠিব। দীঘিলিপুখুৰী বা সন্দিকৈ কলেজখনৰ ফালে ফ্লাইঅভাৰখন আগুৱাই নাযায়। ফলত গছকেইডাল ট্ৰান্সপ্লান্টো কৰিব নালাগিব। কাটাৰটো প্ৰথমৰ পৰাই প্ৰশ্ন নাছিলে। আৰু দ্বিতীয়তে মোৰো লাভ হ'ব, ফ্লাইঅভাৰখন সোনকালে হৈ যাব। লেম্প ৰোডত নুনমাটিলৈকে যদি যাব খোজে শেষ হ'ব, আৰু যদি চানমাৰীৰ পৰা আহে সি শেষ হ'ব দীঘিলিপুখুৰীত। তাৰমানে অলপমান এডাল আৰ্ম ডাঙৰ হ'ব, এডাল আৰ্ম সৰু হ'ব। সন্দিকৈ কলেজৰ ফালে বাহু নাযায়, ৰিজাৰ্ভ বেংকৰ ফালেও বাহু নাযায়। দীঘিলিপুখুৰীৰ ৰবীন্দ্ৰ ভৱনৰ কাষতেই অলপমান আগত গৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আৰু ৰবীন্দ্ৰ ভৱনৰ কাষত এডাল বাহু শেষ হৈ যাব, এডাল আৰ্ম লেম্প ৰোডৰ আগত শেষ হৈ যাব, যাতে লেম্প ৰোডৰ পৰা অহা মানুহখিনিয়েও ফ্লাইঅভাৰত উঠিব পাৰে। ইমানে কথা। আৰু ইয়াতে চব কিছুমান ব্যক্তি আছে এতিয়া গৈ কৈছে ইয়াতো গছ কাটিব, ইয়াতো গছ কাটিব। গোটেই ভাৰতত ইমান ডাঙৰ ডাঙৰ নেশ্যনেল হাইৱে হৈ আছে, তো মানুহেতো এডাল গছ কাটিলে 10ডাল গছ পুলি ৰোৱা এইটো এটা সিদ্ধান্ত ভাৰত চৰকাৰে কৰি থৈ দিছে। যদি পৰিৱেশৰ ওপৰতে ইমান কথা আছে, তেতিয়াহ'লেতো গুৱাহাটীত আৰু বহুত কথা আছে। শিলখাকুৰ পৰা আৰম্ভ কৰি আৰুতো বহুত ইছ্যু আছে। গতিকে এছাম মানুহে গছ ভাল পাই গৈছে। এছাম মানুহে বিচাৰিছে যে আধাতে ফ্লাইঅভাৰখন ফচি যাওক, যাতে ইলেকশ্যনটো ট্ৰেফিক জামৰ মাজতে পাৰ হৈ যায়। গতিকে ইয়াত দুই ধৰণৰ মানুহ আছে। এছাম মানুহে ভাবিছে যে ফ্লাইঅভাৰখন মাজত ফচি যাওক, কাৰণ এতিয়াতো ফ্লাইঅভাৰখন বন্ধ কৰিব নোৱাৰে। এইখন ফ্লাইঅভাৰ যদি বন্ধ কৰে, শিলপুখুৰীলৈকে তাত পাইলিং হৈ গ'ল। গতিকে গুৱাহাটীৰ মানুহে নৰক যন্ত্ৰণা ভুগিব লাগিব অহা 10-15 বছৰ। গতিকে এছাম মানুহে ভাবিছে যে এইটো হওক আৰু তেনেকৈ ইলেকশ্যনটো হৈ যাওক, অলপ সুবিধা হ'ব।
আৰু এছাম মানুহে সঁচাই গছৰ মৰমত গৈছে, চৰকাৰকো সোধা নাই গছডাল কাটিব খুজিছে নে ট্ৰান্সপ্লাণ্ট কৰিব খুজিছে। প্ৰচাৰ এটা হৈ গ'ল ছ'চিয়েল মিডিয়াত। কিন্তু প্ৰথমৰ পৰা ইনফেক্ট আজিৰ 15 দিন আগতে হাৰিয়ানাৰ পৰা এক্সপাৰ্ট টীম আহিছে যে গছকেইডাল কেনেকৈ উঠাই লৈ ভাল জেগাত আমি বহাব পাৰোঁ। আমাৰ প্লেন আছিলে যে যিটো ব্ৰহ্মপুত্ৰ DC কোৰ্টৰ পাৰত আমাৰ পাৰ্ক হৈ আছে তাৰ মাজতে গছকেইডাল ৰোপণ কৰা, তেতিয়া গছকেইডালো বহুত দিন বাচিলেহেঁতেন। আৰু কেতিয়াবা গছকেইডাল আছেও বিপদজনক অৱস্থাত য'ত গছকেইডাল আছে। কিন্তু যিহেতু মই টুইটত কথা দিলোঁ, কাৰণ এটা অযথা বিতৰ্ক, ময়ো অসমত নাছিলোঁ, উত্তৰ দিয়াও মানুহ নাই, আমাৰো চব মানুহ বাই ইলেকশ্যনত বিজি আছে। যিহেতু মই কথা দিলোঁ যে আমি গছকেইডাল নাকাটো বা ৰিপ্লাণ্টো নকৰোঁ, সেইকাৰণে আমি ফ্লাইঅভাৰত গোটেই ডিজাইনটোৱে আজি বদলাই দিলোঁ। লগত এটা এনেই বিতৰ্ক লৈ আহিলে হীৰেণ গোহাঁই ডাঙৰীয়াই যে লক্ষ্মীনাথ বেজবৰুৱাৰ ষ্টেচুটো ইয়াৰ পৰা লৈ যাব।